জাতীয় নেত্ৰদান পষেকৰ এই পবিত্ৰখনত আপোনালোক আটাইকে আমি সম্ভাষণ জনাইছোঁ। প্ৰতি বছৰে সমগ্ৰ ভাৰতবৰ্ষতে 25 আগষ্টৰ পৰা 8 ছেপ্টেম্বৰলৈকে জাতীয় নেত্ৰদান পষেক পালন কৰা হয়। এই পষেকৰ উদ্দেশ্য হৈছে ৰাইজক নেত্ৰদানৰ বিষয়ে সজাগতাৰ সৃষ্টিৰ প্ৰয়াস চলোৱা হয়। প্ৰথমতে আমি নেত্ৰদানৰ বিষয়ে আপোনালোকক অকণমান ক'ব বিচাৰিছোঁ। নেত্ৰদান মানে কি? আচলতে চকুটোৰ এনেকুৱা ধৰণৰ এটা আকাৰ থাকে। চকুটোৰ সন্মুখৰ যিখিনি স্বচ্ছ আৱৰণ সেইখনক কৰ্ণিয়া বুলি কয়। যদিহে কোনোবা এগৰাকী ব্যক্তিৰ সেই স্বচ্ছ আৱৰণখন যদি বগা হৈ যায় তেতিয়াহ'লে সেই কৰ্ণিয়াখন সলনি কৰি এখন বেলেগ কৰ্ণিয়া এখন দি দিয়া যায়। এতিয়া বেলেগ কৰ্ণিয়া সাধাৰণতে কিনিব পোৱা নাযায়, বজাৰত কিনিব পোৱা নাযায়। সেইটো কোনোবা এগৰাকী ব্যক্তিৰ মৃত ব্যক্তি এগৰাকী যদি স্বচ্ছ কৰ্ণিয়া থাকে তেতিয়াহ'লে সেই কৰ্ণিয়াটো এই তেনেকুৱা ধৰণৰ যিগৰাকী ৰোগী থাকে তেওঁৰ চকুত সেইটো সংস্থাপন কৰা হয়। এই যিটো ব্যৱস্থা, এই ব্যৱস্থাটো অকণমান জটিল ব্যৱস্থা। অৰ্থাৎ এগৰাকী ব্যক্তিয়ে জীৱিত অৱস্থাত কোনো ধৰণৰ কৰ্ণিয়া দান কৰিব নোৱাৰে। এগৰাকী ব্যক্তিৰ মৃত্যুৰ পিছত যদিহে 6 ঘণ্টাৰ ভিতৰত এই কৰ্ণিয়াটো সংগ্ৰহ কৰা হয় তেতিয়াহ'লে সেই কৰ্ণিয়াটো অন্য এগৰাকী ব্যক্তিৰ ক্ষেত্ৰত সংৰোপণ কৰিব পাৰে। এই যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো ইমান তাৎক্ষণিকভাৱে কৰিব লগা হয় যে মানুহ এগৰাকীৰ মৃত্যু হোৱাৰ লগে লগেই এই গোটেই প্ৰক্ৰিয়াটো আৰম্ভ কৰিবলগীয়া হয়। বহুতে বিভিন্ন ক্ষেত্ৰত ভাবে যে বহুতে আমাৰ নেত্ৰদান পষেকৰ সচেতনতাৰ মাজতে আমি বহু ৰোগী পাওঁ। তেওঁলোকে কয় যে মই কৰ্ণিয়া দান কৰিছোঁ, অৰ্থাৎ মই চকুটো দান কৰিছোঁ। দান ক'ত কৰি? তেওঁ এখন সন্মতি পত্ৰত চহী কৰিছে। এই সন্মতি পত্ৰত চহী কৰা মানে দান কৰা নুবুজায়। আৰু সন্মতি পত্ৰখনত চহী কৰাৰ আজিকালি বিশেষ প্ৰয়োজনীয়তা নাথাকে। কিয় যে আমি দেখা পাওঁ যে সন্মতি পত্ৰত চহী কৰা অজস্ৰ লোকে বহু সময়ত তেওঁলোকে কৰ্ণিয়া দান কৰিবলৈ আগুৱাই নাহে। তেনেকুৱা ক্ষেত্ৰত চৰকাৰে আজিকালি বিধি কৰিছে যে সন্মতি পত্ৰত আগতীয়াকৈ চহী কৰাৰ কোনো প্ৰয়োজন নাথাকে। কেৱল দৰকাৰী কথা যে এগৰাকী ব্যক্তি যেতিয়া মৃত্যু হয় তেওঁৰ যিখিনি অতি আত্মীয় বা নিজৰ নিকটৱৰ্তী আত্মীয় তেওঁলোকে লগে লগে ওচৰৰ চকু দান কৰা কেন্দ্ৰ অৰ্থাৎ আই ডনেশ্যন চেণ্টাৰ বা আই বেংকৰ সৈতে যোগাযোগ কৰিব লাগে। তেতিয়া আই বেংকৰ লোকসকলে গৈ সেই যিগৰাকী মৃত ব্যক্তি সেই মৃত ব্যক্তিৰ চকুৰ কৰ্ণিয়াটো সংগ্ৰহ কৰি সেইটো আই বেংকলৈ লৈ আহে আৰু তাৰপিছত যিগৰাকী ব্যক্তিক সংৰোপণ কৰা হ'ব সেইমতে তেওঁলোকৰ এখন চিৰিয়েল নাম্বাৰ থাকে। সেই চিৰিয়েল নাম্বাৰ মতে তেওঁলোকে সেই কৰ্ণিয়াটো তেওঁলোকৰ যাক দৰকাৰ হয় তাক সংৰোপণ কৰে। এই যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোৰ বিভিন্নজনৰ ভুল ধাৰণা আছে। বিভিন্নজনে ভাবে যে চকুটো যেতিয়া দান কৰি দিয়া যাব, চকুটো দান কৰাৰ পিছত চকুৰ গোটেই আকাৰটো সলনি হৈ যাব। আচলতে তেনেকুৱা আকাৰ একো সলনি হৈ নাযায়। এক সূক্ষ্ম প্ৰক্ৰিয়াৰে অতি কমেও 10-15 মিনিটৰ ভিতৰত এক পদ্ধতিৰে চকুৰ যিটো কৰ্ণিয়া। আৰু দ্বিতীয়তে আৰু এটা বহুতৰ ধাৰণা আছে যে গোটেই চকুটো উঠাই আনে বুলি। এইটো নহয়, অকল তেওঁলোকৰ সেই কৰ্ণিয়া বা যিখিনি জেগা আছে সেই কৰ্ণিয়াটোহে উঠাই অনা হয় আৰু সেইখিনি প্ৰথমতে তাক সংৰক্ষণ কৰি তাৰপিছত সংৰোপণ কৰা হয়। এই গোটেই প্ৰক্ৰিয়াৰ লগত আচলতে সচেতনতা বিৰাট দৰকাৰ। কাৰণ মানুহ এগৰাকী মৃত্যুৰ পিছত দেহটো হয় পুতি পেলোৱা হয়, নতুবা জ্বলাই পেলোৱা হয়। আমাৰ ধৰ্মীয় বিভিন্ন নীতি নিয়ম থাকে। কিন্তু তাৰ পিছতে যদি এগৰাকী ব্যক্তিয়ে যদি মৃত্যুৰ পিছত চকু যদি দান কৰে তেতিয়া দুগৰাকী ব্যক্তিয়ে দৃষ্টি ঘূৰাই পায়। দুগৰাকী এই কাৰণে যে তেওঁ দুটা যদি কৰ্ণিয়া থাকে সেই দুটা কৰ্ণিয়াৰে দুগৰাকী ব্যক্তিয়ে দৃষ্টি ঘূৰাই পাব পাৰে। গতিকে এই গোটেই প্ৰক্ৰিয়াটোৰ লগত ৰাইজৰ সচেতনতা দৰকাৰ। আপোনালোকে যাতে জানি আনন্দিত হ'ব যে শ্ৰীলংকাৰ নিচিনা সৰু দেশ এখনে গোটেই পৃথিৱীতে কৰ্ণিয়া তেওঁলোকে যোগান ধৰিব পাৰে। এই কাৰণে যে শ্ৰীলংকাৰ যি ধৰ্মীয় যিটো ধাৰণা, বৌদ্ধ ধৰ্মৰ যিটো ধাৰণা, তেওঁলোকৰ ধাৰণা মতে যে তেওঁলোকে ভাবে যে মৃত্যুৰ পিছত যদি দেহ দান কৰা হয় বা কৰ্ণিয়া দান কৰা হয় তেওঁলোকে স্বৰ্গ প্ৰাপ্তি পায়, তেনেকুৱা ধৰণৰ। সেইকাৰণে তাতে ইমান পিছতে এটা জনসচেতনতা এটা আছেই যে তেওঁলোকে আটাইতকৈ বেছি কৰ্ণিয়া দান কৰে। ভাৰতবৰ্ষত ইমানখিনি মানুহ থকাৰ পিছতো আমি কৰ্ণিয়াৰ কাৰণে হাবাথুৰি খাবলগীয়া হয়। যে প্ৰতি বছৰে 20,000 লোকে এনেকুৱা ধৰণৰ কৰ্ণিয়াজনিত অন্ধতাত ভোগে। আৰু তেওঁলোকৰ যদি কৰ্ণিয়া পায় তেতিয়াহ'লে তেওঁলোকে অন্ধতাৰ যিখিনি আছে এই অন্ধতাৰ পৰা মুক্তি পোৱাৰ অৱকাশ থাকে। গতিকে আজিৰ এই মুহূৰ্তত আমি আটাইকে আহ্বান জনাইছোঁ যাতে তেওঁলোকে আগুৱাই আহক। মৃত্যুৰ পিছত কৰ্ণিয়াটো দান কৰি চকুজুৰি দান কৰি দুগৰাকী ব্যক্তিক জীয়াই থকাৰ বা ভালদৰে পৃথিৱীখন দেখি থকাৰ সুযোগ যাতে প্ৰদান কৰে তাকে আমি আজি এই পবিত্ৰ মুহূৰ্তত সকলোৰে প্ৰতি আহ্বান